কি খবৰ আপোনালোকৰ ভালনে আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালে আজি পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষলৈ চাই থাকিব সো আজি কেইদিনমান ধৰি ভিডিঅ' দিব পৰা নাই দেখিছে মই কাৰণ গাটো ভাল নাছিল আৰু চৰ্দিও লাগি আছিল সো সেইবাবে ভিডিঅ' বনাবও পৰা নাছিলোঁ দিবও পৰা নাছিলোঁ সো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি ভিডিঅ'টো অলপ বেলেগ হ'ব সো শেষলৈ চাই থাকিব এইফালে আমাৰ হু মানুহ উঠিছে দেখিছে নাই আমাৰ হু মানুহ অথনি টুককে শুই থাকিলে তাৰপিছত আমাৰ হু মানুহ শুই উঠি পিনি এতিয়া কিম্পাটো লগাই দিছোঁ কলি যা হাঁহি দে শুন বাকীটা উলিয়াই দিছোঁ উলিয়াই দিয়া দেখিছে আমাৰ হু মানুহৰ কথা শুন নাই কৈ দিয়া নাই শুন দাঁতকেইটা দেখাই দিয়া আকৌ আমাৰ শুনো ধুন দাঁতকেইটা দেখাই দিয়া কলি যা এনেকৈ কৈ দিয়া আমাৰ হু মানুহলৈ মই এতিয়া চেৰেলেক্স আৰু পিঠা তেনেদৰে বনাই আনিম এতিয়া শুন আমাৰ শুন মানুহত কুটুককৈ খাই দিব বুককৈ খাই দিব শুন মানুহকণ চাওঁ শুন এইফালে চাই দিয়া গোলু তেল লগাই দিছোঁ চুলিখিনিত তেল লগাই দিছোঁ আমাৰ শুনো চুলিখিনিত ন খং কৰিছে কলিজা খং কৰিছে কথা কৈ দিছে কি কৈছা শুন ভালকৈ কৈ দিয়া এতিয়া তাকে আমাৰ দেহাৰ কাৰণে জলপান বনাব লৈছোঁ আমাৰ শুন মানুহ চেৰেলেক্স আৰু পিঠা তেনেদৰে গুলি খুৱাম চ' সেইবাবে গাখীৰ এইফালে গৰম কৰি আছোঁ গৰম হোৱাই নাই চ' এইফালে দেখিছে গাখীৰ গৰম কৰি আছোঁ গাখীৰ মানে 1 লিটাৰ গাখীৰ ল'লোঁ ন চ' সেইখিনি পগাবলৈ কাৰণে উতলোতে বহুত টাইম লাগিছে তো ৰখি আছোঁ এইফালে দেখিছে টাইম লাগিছে বহুত দেৰি এইফালে গাখীৰ একমুখ হৈ গ'ল গৰম তো এইফালে চেৰেলেক্স লৈ এতিয়া চেৰেলেক্স আৰু পিঠা চ' 2 চামুচ ল'লেই হৈ যাব এইফালে মা ভাত আৰু চব্জি বনাই আছে আৰু আমাৰ দেহাৰ মই পাছপিনে আহিছোঁ তো দেহাক চেৰেলেক্স খুৱাই ল'লোঁ আৰু এইফালে দেখিছে খেলাই আছে আমাৰ সৰু মানুহজনক আমাৰ সৰু মানুহ যে পূৰা খেলি আছে আমাৰ শুনো ইমান ধুন দাঁত চা কলি যা দেহা মানুহ হয় নাই শুন মানুহ হয় নাই মানুহ হয়নে নাই শুনো মানুহ হয়নে নাই কুটু 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 ভালকে কৈ দিয়া আমাৰ মানে গান গাই আছে ধুন গান গাই আছে কলিজা তো তাৰ পিছদিনাখনে আমি শিৱ মন্দিৰলৈ ওলালোঁ মানে আমাৰ নাজিয়াতে অগ্নিনাভ শিৱ মন্দিৰ স্থাপন হৈছে নতুনকৈ মই মানে শুনিছোঁহে চ' ভাবিলোঁ দৰ্শন কৰি আহোঁগৈ চ' আজি সোমবাৰ দিনাখন আমাৰ এইফালে দেহা মানুহ মই আৰু মা ওলালোঁ আৰু ওচৰ বৌমাও যাব আৰু দাদাও যাব চ' সেইবাবে আমি সকলো ওলালোঁ তো এতিয়া আমি গাড়ীত গৈ আছোঁ এইফালে মা আৰু বৌমা পিছফালে বহিছে এইফালে দেহা মই আৰু দাদা এইফালে বহি লৈছোঁ চ' ব'লক গৈ থাকোঁ এইফালে আমাৰ দেহা দেখিছেনে ফুৰিবলৈ পাই পূৰা ফূৰ্তি হৈ আছে তো দেহা মানে ফুৰিবলৈ পালে মনটো পূৰা ফূৰ্তি হৈ থাকে তো আমি গৈ আছোঁ এতিয়া চ' আমি এতিয়া নাজিয়া আহি পাই গ'লোহি এয়া অগ্নিনাভ শিৱ মন্দিৰৰ গেটখন এইফালে বেনাৰ মৰা আছে ইয়াতে আহিলে আপোনালোকে দেখিব বেনাৰখন আৰু ধৰিব পাৰিব তেতিয়া ক'ত আছে মন্দিৰটো আৰু এইফালে আমাৰ দেহা মানুহ আৰু মই তো বহুতে মানুহ হৈছে দেখিছে আজি সোমবাৰ যে চ' সেইবাবে বহুত মানুহ আহিছে আৰু দূৰৰ পৰাও মানুহ আহিছে এইফালে মা আৰু বৌমাই চাকি আৰু ধূপ জ্বলাই আছে এইফালে কিমান লম্বা লাইন দেখিছেনে মানে এইকণ লোক আগতে আহিলে তো ভিতৰত এই মন্দিৰত দেখিছে ভিতৰত মানে সেৱাভাগ ল'বলৈ আৰু গাখীৰ ঢালিব সেইবাবে আমি বেছি সময় নৰখিলোঁ চাকি ধূপ জ্বলাই পিনি আমি আহিলোঁ কাৰণ ইমান দীঘল লাইন ৰখি থাকিলে বহুত দেৰি হৈ যাব আৰু দেহাও ভোক লাগিব তো সেইবাবে আমি এতিয়া যাব লৈছোঁ
আৰু এইফালে দেখিছে মন্দিৰ আগডোখৰ বহুতে মুকলি আৰু মুকলি জেগা। এইফালে দেখিছে টেঙা, এইজোপা যে কি গছৰ টেঙা মই এইটো ধৰিবই পৰা নাই। তো মাহঁতে কৈছিলে এজোপা টেঙা এটা কিবা ফল হয়। ত' আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰত এইখন বেনাৰ দেখিছে, ইয়াতে লিখা আছে বুধবাৰ আৰু শনিবাৰ অগ্নিনাভ মন্দিৰৰ সকলো কাম কাজ বন্ধ থাকে। চ' ইয়াত সকলোবিলাক ভালদৰে লিখা আছে আৰু বেনাৰখনৰ ইটো চাইডেও লিখা আছে কণ্টেক্ট নাম্বাৰ। চ' আপোনালোকে এফালে সকলোবিলাক ফোন কৰি আহিব পাৰে মন্দিৰলৈ দৰ্শন কৰিব। বহুত দূৰ দূৰৰ পৰা মানুহো আহিছে। চ' আমাৰ ইয়াত আহি বহুতে ভাল লাগিলে। তো আমি এতিয়া ঘৰলৈ মানে কিবা কফি একাপ খাই লওঁগৈ, তাৰপিছত আমি ঘৰলৈ গৈ থাকিম। তো চাই থাকক ভিডিঅ'টো। এইফালে আমি এতিয়া হোটেলত আহিছোঁ। এইফালে আমাৰ ডাঙৰ দেখিছে। তো ডাঙৰক মই তাকে মিঠাই এটা খুৱাই লৈছোঁ, মানে ৰসমলাই মিঠাই। চ' আমাৰ ডাঙৰক অকণমান অকণমানকৈ খুৱাই আছোঁ। আৰু এইফালে মা আৰু বৰমা বহিছে, এইফালে পাপাও আহিলে। পাপা মানে নাজিলৈ আহিছিলে। চ' আমি বহি লৈছোঁ, মই কিবা এটা খালোঁ আৰু মাহঁতেও চাহ তাহ কিবা কিবি খাই ল'লে। ত' এতিয়া যাবলৈ লৈছোঁ। এইফালে দেখিছে আমাৰ পিছত আছে। চ' এতিয়া আমি ঘৰলৈ গৈ থাকিম। চ' আজি মন্দিৰত আহি বহুতে ভাল লাগিলে। চ' আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ।